এয়া চাওক কণীটো এই দেখিছেনে ভিতৰত কেনেকুৱা হৈ গৈছে এয়া চাওক ভিতৰত। হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে নিশ্চয় ভাল। আজি মা আৰু মই একেলগে আহিছোঁ বিশেষ এটা কথাৰ কাৰণে। বহুত টেনশ্যনত পৰি গৈছোঁ, কি কৰোঁ কি নকৰোঁ, সেইকাৰণে ভাবিছোঁ ভিডিঅ'তে কৈ দিওঁ আপোনালোকক। চাওক ভিডিঅ'টো। তাৰমানে কি হৈছে, যোৱা মঙলবাৰে কণী আলুৰ আঞ্জা বনাইছোঁ। মই কণী আলুৰ আঞ্জা আপোনালোকক দেখাম মই পিছত। কণী আলুৰ আঞ্জা বনাইছিলোঁ মঙলবাৰে। তো কণীটো পূৰা মানে ক'লা হৈ গৈছিলে আৰু তাত ফুট হৈছিলে আৰু ভিতৰৰ কুহুমটো মানে বহুত মানে ক'লা পৰি গৈছিলে। তাৰপিছত হেৰি মই ক'লোঁ বোৱাৰীক বোলে হেৰি কি তুমি বোধহয় তেলখিনি গৰম কৰিছা বেছি আৰু হালধি দিছা, সেইকাৰণে কণীকেইটা ক'লা হৈছে। তেতিয়া কৈছে বোলে নহয় মা, মই সেনেকৈ বনোৱা নাই, অন্যদিনা যেনেকৈ বনাওঁ সেনেকৈ বনাওঁ। কিন্তু কণীকেইটা একফাল পূৰা মানে যিখিনি আঞ্জা লাগি আছে গোটেই ক'লা হৈ গৈছে। তাৰ পিছদিনাখনো বনালোঁ, পিছদিনাখনো একেই হৈছে। তাৰপিছত তেতিয়াও মায়ে মোক ক'লে যে সেই লোহাৰ কেৰাহীটোত বনাইছে কাৰণে কিজানি হৈছে এনেকৈ ক'লে। তাৰপিছত সেইটোও বাদ দিলোঁ। তাৰপিছত যোৱাকালি মই আৰু বনালোঁ। তাৰপিছত চিলভাৰ কেৰাহীত বনাইছিলোঁ। বনোৱাৰ পিছত মানে তাতো হৈছে। কিহৰ কাৰণে হৈছে মই নাজানো, কিন্তু আজি মই মানে 3খন কণী আলুৰ আঞ্জা বনাইছোঁ। তাৰমানে মিনাৰেল ৱাটাৰ পানীৰে এখন বনাইছোঁ, এখন মই নৰ্মেল আমাৰ ঘৰৰ পানীৰ সেইটো বনাইছোঁ, আৰু মই নতুনকৈ আলু আনিছোঁ। এইবাৰ আলু দি চাইছোঁ মই, নতুনকৈ আলু আনি মানে তাতো হৈছে। এতিয়া কিহত হৈছে আমি মানে বস্তু ধৰিব পৰা নাই। মই আপোনালোকক ভিডিঅ'টো দেখাম, আপোনালোকে চাই থাকিব। জাইকাৰ পানী ব্যৱহাৰ কৰোঁ আমি। জাইকাৰ পানী আমি ইউজ কৰোঁ। এতিয়া কিহত হৈছে আমি ধৰিব পৰা নাই। এতিয়া এই পানীত হৈছে, কিন্তু আমি মিনাৰেল ৱাটাৰ পানীও ইউজ কৰিছোঁ, তাতেও মানে কণীকেইটা ক'লা পৰি গৈছে। আৰু নতুনকৈ আলু আনিও মই বনাই চালোঁ, তাতেও মানে ক'লা পৰি গৈছে। কিহত হৈছে ধৰিব পৰা নাই। আপোনালোকক ভিডিঅ'টো দেখাই আছোঁ, তো আপোনালোকে চাই থাকিবচোন। এয়া কণী আলুৰ আঞ্জা। এইখন মই বনাইছিলোঁ মিনাৰেল ৱাটাৰ পানী দি বনাইছিলোঁ। দেখিছেনে, এয়া ক'লা পৰি গৈছে, কণীটোও ক'লা হৈ গৈছে। এই দেখিছেনে, কণী ক'লা হৈ গৈছে। এয়া এইখন বনাইছিলোঁ আমাৰ জাইকাৰ পানী, এয়া জাইকাৰ পানীৰে বনাইছিলোঁ। দেখিছেনে, এই ক'লা পৰি গৈছে। তাৰপিছত আমি ভাবিলোঁ যে আলুৰ কাৰণেও হ'ব পাৰে, পানীৰ কাৰণে যিহেতু হোৱা নাই। তাৰপিছত নতুনকৈ মই আজি আৰু আলু আনিছোঁ, আনি পিনে এই বনাইছিলোঁ। এই চাওক, ইয়াতো এই কণী দেখিছেনে কেনেকুৱা ফুট পৰি ক'লা হৈ গৈছে, আৰু ভিতৰৰ কুহুমটো মানে ক'লা হৈ যায়। এই কিহত হৈছে আমি ধৰিব পৰাই নাই এতিয়ালৈকে। আপোনালোকে জানে যদি আপোনালোকে প্লিজ কমেণ্ট কৰি জনাবচোন, আৰু কাৰোবাৰ যদি এনেকুৱা হৈছে। এয়া চাওক কণীটো, এই দেখিছেনে ভিতৰত কেনেকুৱা হৈ গৈছে। এয়া চাওক, ভিতৰত পূৰা ক'লা হৈ গৈছে। আৰু কণী আমি চেঞ্জ কৰিও কৰিছোঁ। মই গাঁৱৰ পৰা হাঁহৰ কণী আনিছিলোঁ, সেইও বনাই চাইছোঁ, সেই কণীটো এনেকুৱা হৈছে। চাওক কি কাৰণত হৈছে বা।